মোৰ ফ্লাইট আছে আপোনাৰ কালি ৰাতিপুৱা 7টা বজাত আৰু অহাৰ ট্ৰেইন আছে ৰাতি 12:30 বজাত। এতিয়া আমি কি কৰোঁ, অলপ দিল্লীখানে ঘূৰোঁ বুলি ভাবিছোঁ। তো এইটো মোৰ এই 2023 এই জাৰ্ণিৰ এইটো 4 নম্বৰ ভিডিঅ' হ'ব। প্ৰথম আমি মই মেট্ৰ' ট্ৰেইন আজিকালি মানে ভালকৈ উঠিতো পোৱাই নাই, ভালকৈ দেখাও নাই লাইভ। মেট্ৰ' ট্ৰেইন ষ্টেচন আহিছোঁ, মেট্ৰ' ট্ৰেইনখন কেনে চাম, মেট্ৰ' ট্ৰেইন চাম বুলি আহিছোঁ। এইটো গাঁতাৰ ভিতৰতো মাটিৰ তলেদি দিল্লীৰ মেট্ৰ' ট্ৰেইন যায়, তাকে চাব আহিছোঁ। দেখাইছোঁ ৰ'ব কেনেহেন মেট্ৰ' হ'লে আপুনি হেৰি কৰিব লাগিব। প্ৰথমে 4টা টিকেটৰ কাৰণে ইয়াতে ধৰক 40 টকা এনেকৈ দিব লাগিব, নাই 50 টকা ৰাখিলে চেঞ্জ কৰি ল'ব লাগিব, কাৰণ 50 টকীয়া ডাইৰেক্ট একচেপ্ট নকৰে। এনেকৈ আমাৰ 4জনৰ এখেতে দিছে। প্ৰথমে আমাৰ দিওঁতে 50 টকা ফাঁচি গৈছিলে তেখেতে। কি দেখেন ये सीधा है ठीक। अच्छा दीजिए, थैंक यू। এনেকৈ আমি 4টা কুপন কৰি ল'লোঁ, 40 টকাৰ এনেকৈ পায়। তাৰপাছত আপুনি এই আগেদি যাব লাগিব। এনেকৈ টকেনটো আপোনাৰ গেটত লগাই দিব লাগে। লগাই দিয়াৰ পিছত আপুনি আহিব, মানে আপুনি সোমাই আহিব পাৰিব, নহ'লে আপোনালোকক ৰাখি দিব মেচিনে। তাৰপাছত আমাৰ এতিয়া আছে মেট্ৰ' আছে জামা মছজিদো ক'লো কি আপোনাৰ প্লেটফৰ্ম নাম্বাৰ 1ত। এনেকুৱা 10 টকীয়া টকেন লৈ ল'ব। লৈ লোৱাৰ পাছত আপোনালোকে বহুত কম পইচা, মেট্ৰ' ট্ৰেইনত বহুত কম পইচা পাইছোঁ, মানে আপোনালোকে আৰু ঘূৰিব পাৰিব মেট্ৰ' ট্ৰেইনত যদি যিসকলে উঠা নাই। বহুতে উঠিছোঁ, আমি উঠা নাছিলোঁ কাৰণে উঠিলোঁ। আমাৰ ট্ৰেইন আহি গ'ল প্লেটফৰ্ম নম্বৰ 1ত। লিখি থাকে আপোনাৰ ক'ৰ পৰা আহিছে, মানে ইয়াতে আমাৰ ইয়াৰ নেক্সট অফিচটো আপোনাৰ এনেকৈ এই মানে ৰঙা নীলা হৈ থাকে, আপ এণ্ড ডিপেণ্ড হৈ থাকে। নেক্সট অফিচ যোনটোত ৰাখিব। এই দিল্লী মেট্ৰ' ট্ৰেইনৰ ভিতৰত আমি সেই টকেনখন লৈছে আমাৰ য'ত হৈ গ'ল। গতিকে যিসকলে চাই ভিডিঅ'টো গম পাব আৰু কেনেকৈ লয়। আমাৰ প্ৰব্লেম হৈছে আপোনালোকৰ নহ'ব। পিক আপ কেনেকৈ চাইছোঁ, কিমানমান পিক আপ আছে? আমি জামা মছজিদ ষ্টেচন পাই গ'লোঁ। বৰ বেছিতো আপোনাৰ ধৰক 1 মিনিটো লগা নাই, মানে 1 মিনিটো লগা নাই। জামা মছজিদ পিক আপ আছে। এতিয়া আমি ইয়াৰ পৰা ওলাম। আমি একচুৱেলি এনেই এটা ট্ৰিপ মানে কেনেকুৱা লাগে মানে মেট্ৰ' ট্ৰেইনত গৈ তাৰ এটা হেৰি কৰাৰ কাৰণে, ভিডিঅ' বনোৱাৰ কাৰণে নহয় দেই, এক্সপিৰিয়েঞ্চ লোৱাৰ কাৰণে আপোনাৰ মই কি বুলি কয় মেট্ৰ' এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগছে? বঢ়িয়া। দিল্লী মেট্ৰ' ছুপাৰ বাছ তামাম লাগছে। কিন্তু মানুহটো অলপ কাটাকে লাগছে। কি মানুহ কাটাকে লাগছে এমনিতে কাৰবাৰ। এতিয়া আমি জামা মছজিদ যাই আছোঁ। জামা মছজিদ আমি শুব পাৰিম না? মছজিদত কেনেহেন চাব পাৰিম না? আমি দিল্লীৰ ফেমাছ জামা মছজিদ যিটো আছে তাত আমি বৰ্তমান গৈ আছোঁ। জামা মছজিদটো চাওঁ, তাৰপিছত লালকিল্লা যাম, আকৌ ইয়াৰ মেট্ৰ' দি ঘূৰি যাম। তো ভিডিঅ'টো চাই থাকক। মেট্ৰ' ট্ৰেইনৰ পৰা প্ৰায় 200 মিটাৰ দূৰত, 200 মিটাৰমান দূৰত আমাৰ মোগল সম্ৰাটে বনোৱা, মোগল সম্ৰাট শ্বাহজাহানে 1650তে বনোৱা এইটো হৈছে দিল্লীৰ এটা ঐতিহ্যমণ্ডিত জামা মছজিদ, য'ত ইছলাম ধৰ্মৰ মানুহবিলাকে ইয়াতে হয়তো ঈদগাহ বা নামাজ পঢ়িবলৈ আহে। এইটো মছজিদতে আপোনাৰ 15,000 মানুহে একেলগে নামাজ পঢ়িব পাৰে। এইটো হৈছে এটা দিল্লীৰ বিখ্যাত। 1656 চনত হৈছিল না? 1656 চনত মোগল সম্ৰাট শ্বাহজাহানে এই জামা মছজিদটোৰ নিৰ্মাণ কৰিছিল। চাওক, মই পিছপিনৰ পৰা দেখাইছোঁ, খুব ধুনীয়া মছজিদটো। এটা বস্তু কি, এই জিতুল এই ৰঙা কিয়? সেই তেতিয়া যুগৰ কিবা বেলেগ কোৱালিটি আছিল নেকি বস্তুবিলাক? ৰঙা এইটো চাওক, দিল্লীৰ জামা মছজিদ। বিস্কুট দি দিছে এইটো। बोला हो बोला वही दीजिए। और कुछ नहीं चाहिए? और नहीं चाहिए। জামে মছজিদৰ সন্মুখত আমি চাহ খাব ওলাইছোঁ। কাজি আৰু মই আহোঁ দুটা নাখাই পেলাই বেয়া চিপৰা পইচাৰ ভয়তে নাখাব হৈ যায়।
খাবলৈ ওলাইছোঁ কাজি বাই খাব মই খাম 20 টকাৰে খাম মই দুটা খাম দুটা খাব कितना मिलेगा 20 रुपये का भैया कितना पुचका मिलेगा 5 पीस एक पीस तू खा ले सौ এক পিচ খাবি मैं पीस বটলটো লৈছোঁ না ব্রো বেয়া লগা নাই ভালে লাগিছে মিঠা মিঠা অলপ মিঠা মিঠা ফুচকাটো কিবা দিল্লীৰ ফুচকা হয় মই বৰ্তমান উপস্থিত আছোঁ দিল্লীৰ আন এটা ঐতিহ্যমণ্ডিত ঠাই সেইখিনি হৈছে মোৰ পিছপিনে আছে লালকিল্লা লালকিল্লা এই লালকিল্লাটো আপোনাৰ শাহজাহানে বনাইছিলে এই লালকিল্লা মই एक्चुअली लालकिल्ला মানে किल्ला মানে কি किल्ला মানে কি हिंदीत किल्ला মানে किल्ला मतलब किल्ला का मतलब क्या होता है इसको पता नहीं मालूम किल्ला মানে কি এইটো হৈছে বিখ্যাত লালকিল্লা টুৰিষ্ট চাওক আপোনাৰ ফৰেইন হওক বা কিবাই হওক যিয়ে নহওক 1600 কিমান চনত হৈছিল বনাইছিল ক'ব নোৱাৰোঁ মনত নাই তেতিয়া বনাইছিলে লালকিল্লা শাহজাহানে एक्चुअली শাহজাহানে মানে অলপ সেই টাইপ আছিল মানুহজন শাহজাহান মানুহজন মানে অলপ কি বুলি কয় এইটো মানে যিটো বস্তু বানে ভাল পায় মানে ডাঙৰ ডাঙৰ কিবা নাম নিচানা ৰাখাবিলাকক কি বুলি কয় কি চকিন্স বুলি কয় মানে কিবা এটা হয় আৰু মানে এনেকুৱা টাইপ আছিল মানে নিজৰ নিজৰ চিম্বলবিলাক ৰাখি থৈ গৈছে যিটো ইণ্ডিয়াতে আছে মোগল এম্পায়াৰৰ আন এটা আৰু কি ডাঙৰ আৰ্কিটেক্ট মাইণ্ডটো ডাঙৰ আছিল শাহজাহানৰ মানে চাৰে যুগমী হৈ গ'ল চক আজিৰ পৰা মোটামুটি 600-700 বছৰ পুৰণি হয় না নহয় কাজি এতিয়াও সেই লালকিল্লা হৈ আছে মানে শাহজাহানৰ আমাৰ বহুত কিবা কাৰণে দিল্লীৰ ৰাজধানীত আমাৰ ভাৰতৰ ৰাজধানী দিল্লীখনত শাহজাহানৰ বনোৱা লালকিল্লা আছে জামে মছজিদ আছে তাজমহল আছে ভাবকচোন কিমান কি আছে তো আহি ভাল লাগিছে ধুনীয়া আহি কিন্তু এই বস্তু কি ইটা না কি ৰাঙা আহি ৰাইজসকল ক'বচোন কিহেদি বনাইছে ইটা না কি ৰাঙা আহি ইটা না কি আৰু এই ওপৰত আপোনাৰ এই শিলত টুকুৰা না ক'ৰ পৰা বান্ধিছিল এই আপোনাৰ ইণ্ডিয়াৰ মেপখন চলি আছে ভাল লাগিছে কিবা এটা দিল্লীত আপোনাৰ পুৰণি যেনেকৈ ইংলেণ্ডখনে সদায় মানে সিহঁতৰ হিষ্ট্ৰী সদায় জীয়াই ৰাখিব চেষ্টা কৰে ঠিক তেনেদৰে দিল্লীখনতো মানে ইণ্ডিয়াৰ হিষ্ট্ৰীৰ কাৰণে বিখ্যাত বহুত কিবা কাৰণে আছে ইণ্ডিয়ান হিষ্ট্ৰীত দিল্লীত তো আপোনালোকে কেতিয়াবা যদি আহে লালকিল্লাত সোমাই যাব পাৰে ভাল লগা পৰিৱেশ অকল মানুহ তলেৰে কি গৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তলততো একো নাই ইয়াতে চাগে বৰষুণ হ'লে পানী চানী হয় ভিতৰত যাবা নেদে লালকিল্লাৰ না যাবা দিয়ে নেদে লালকিল্লাৰ ভিতৰত যদি লালকিল্লাৰ ভিতৰত যাবা দিয়ে তেতিয়াহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইমান ডাঙৰ এলেকাত বনাইছিল বে শাহজাহানে সেই দিনতে কিমান কৰ্মচাৰী লাগিছিল বা যিটোলেতো বানাতে কিমান হাজাৰ মানুহ মস্তিও কিজানিটো বানাতে আনাতে কিমান হাতীৰ প্ৰয়োজন হৈছিল বা কিমান ঘৰৰ এই যে ফুটাবিলাক আছে এই ফুটাবিলাকে এইবিলাকে কি সৰু টপ সোমাই দিছিল নেকি মানে মানুহ এটা মোৰ আইডিয়া মতে ইয়াতে ধৰক এইখন ফিল্ড আছিল যুদ্ধ কৰিব লগা হ'লে এই শিৱসাগৰৰ পৰা আহিব লগা আছিল শিৱসাগৰৰ পৰা ওপৰৰ পৰা আক্ৰমণ কৰিব লগা আৰু তলেদি গুপ্ত ৰাস্তা আছিল যদি শাহজাহানে হাল্লা কৰি তলেদি পললা হয় গুপ্ত ৰাস্তা বহুত আছে ইয়াতে আছে ঐ শাহজাহানৰ টপ এইটো বানাই থয় কিজানি আগৰ টপ নহয় এইটো বানাইছিল এই টপ নতুন বনাইছে এই টপ এই ওপৰত দেখছি না এতিয়া আছে এই পাৰ চৰাইবিলাক দেখছি না কিমান আছে এই ওপৰৰ পৰা মেইন ক'ত থকা আছিল বা শাহজাহান যদি আমি ধৰা এনেকৈ থাপচকৈ বেক মাৰি সেই কৰি যাবলৈ টাইম মেচিনৰ জৰিয়তে গোটেই গম পালোঁ কেনেকৈ কি বনালা হয় ইমান জানাবই নালাগে তো এইখিনি দেখালোঁ আপোনালোকক লালকিল্লা লালকিল্লা তো এতিয়া মই যাম এয়াৰপৰ্ট টাৰ্মিনেল 1 মই এয়াৰপৰ্টত গৈ আছোঁ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈকে মই এয়াৰপৰ্টত গৈ ভিডিঅ' বনাম এতিয়া ইমান সময়কৈ স্থগিত ৰাখিছোঁ তো মই কাজী জিতুল ব্ৰজেন তেওঁলোকক এৰিলোঁ ইয়াতে দিল্লীত লালকিল্লাৰ ওচৰত মই এতিয়া যাই আছোঁ বসন্ত কুঞ্জত যাই আছোঁ তাতে আমাৰ প্ৰণৱ দাদা আছে প্ৰণৱ দাদাৰ মই আজি তেখেতৰ আছে কিন্তু অফিচত মই আজি থাকিম প্ৰণৱ দাৰ অফিচত থাকি কালি ৰাতিপুৱা মোৰ ফ্লাইট আছে বৰ্তমান মই বসন্ত কুঞ্জ যাই আছোঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে মৰম দিব বহুত কষ্ট কৰি বনাইছোঁ চাই থাকিব দিল্লীৰ হাইৱে
नेशनल हाईवे मैं यूट्यूबर हूँ भैया আমি এইটো ৰাস্তাৰে গৈ আছোঁ বসন্তকুঞ্জ যাব বসন্তকুঞ্জ যমুনা এপাৰ্টমেণ্ট যাম বৰ্তমান তাতে প্ৰণৱ দাই ৰৈ আছে যমুনা এপাৰ্টমেণ্ট আহি পালোঁ ইয়াতে 7 নম্বৰ ফ্ল'ৰত প্ৰণৱ দা থাকে ভিতৰলৈকে ৰৈ আছোঁ এতিয়া মই ওলাইছোঁ যমুনা এপাৰ্টমেণ্ট বসন্তকুঞ্জ D6 মানে দিল্লী 6 ন দিল্লী 6ৰ পৰা ছেক্টৰ দিল্লী 6ৰ পৰা এইটাত আছিলোঁ তাৰ পৰা ওলাইছোঁ বৰ্তমান ইণ্ডিয়া গেট যাম ইণ্ডিয়া গেটখন চাই লওঁ এবাৰ আপোনাৰ উবেৰ আহি ৰৈ আছে আব কিয় বে উবেৰ আহি ৰৈ আছে আমি ইয়াতে বহিলেও ইয়াৰ পৰা দিল্লী আপোনাৰ ইণ্ডিয়া গেট গৈ আছোঁ ইণ্ডিয়া গেটখন কিবা নতুনকৈ বনাই আছে তাকে চাই আহোঁ এবাৰ তো চাই থাকি হৈ আছোঁ বৰ্তমান ইণ্ডিয়া গেটৰ ফ্ৰণ্টত কিন্তু বেয়া খবৰটো হৈছে কি ইণ্ডিয়া গেটত বৰ্তমান আজি এণ্ট্ৰি দিয়া নাই তো এইখিনিত নতুন ইণ্ডিয়া গেট বনাই আছে না প্ৰণৱ নতুনকৈ গেট বনাই আছে নেকি এইখিনিত 26 জানুৱাৰী প্ৰগ্ৰেমৰ কাৰণে বৰ্তমান মানে উখল মাখল পৰিৱেশ হৈ আছে বৰ্তমান ইণ্ডিয়া গেটৰ সন্মুখত সেইখন হৈছে আমাৰ ইণ্ডিয়া গেট কিন্তু তাত এইকাৰণে সোমাব দিয়া নাই তাতে আমাৰ প্ৰধানমন্ত্ৰী আছে বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী আছে চব চিকিউৰিটি সোমাব দিয়া নাই সেইকাৰণে ইণ্ডিয়া গেটৰ ভিতৰত বৰ্তমান এই চাওক পূৰা ধুনীয়া আপোনাৰ ইণ্ডিয়াৰ কালহে দিয়া আছে ইণ্ডিয়া গেটৰ সন্মুখত মানুহ ইণ্ডিয়া গেটৰ সন্মুখত কি দেখাম আৰু আপোনাৰ 26 জানুৱাৰীৰ কাৰণে এনেকুৱা ধৰণৰ মানে গণতন্ত্ৰ দিৱসৰ কাৰণে ইয়াতে এইবিলাক এনেকুৱা ধৰণৰ এইখন ফিল্ডত হ'ব মোদী ক'ৰ পৰা লেকচাৰ দিয়ে 26 জানুৱাৰীত মোদী ক'ৰ পৰা ভাষণ দিয়ে প্ৰধানমন্ত্ৰী ক'ৰ পৰা ভাষণ দিয়ে এৰে পৰা দিয়ে না এৰে ইণ্ডিয়া গেট সোমাবা কিয় নিদিয়ে বা প্ৰগ্ৰেম চাই আছে না ডিচাইড কৰিছে তাত কেনেকৈ কি কৰিব তো মোৰ লগত আছে এই প্ৰণৱ ভাই এই প্ৰণৱ ভাইৰ বৰ্তমান মই এই যমুনা কি আছিল যমুনা প্লেচ আপোনাৰ বৈকুণ্ঠ নে কি আছিল বসন্ত তাতে ইণ্ডিয়া গেটৰ সন্মুখত এইবিলাক হৈছে আপোনাৰ পুখুৰী টাইপৰ এই ৰঙা নীলা কালাৰ হৈছে পাৰ্ক টাইপ মানে আৰু মানুহবিলাকে বহিব পাৰে এনজয় কৰিব পাৰে মানে যিখিনি সময় কাম চাম কৰি উঠি আপোনাৰ ফ্ৰী পায় সেইখিনি সময় আপোনাৰ ইয়াতে ধৰক বহি আড্ডা মাৰিল এনেকুৱা টাইপ মানে ধুনীয়া মানুহ আৰু ইয়াতে চাওক আপুনি ইয়াতে আপোনাৰ মিক্স খানা খাওঁ ৰ'ব অ' भैया ज़्यादा मिर्ची मत देना हाँ मिक्स खाना खाओ कैसा लगता है भैया का मिक्स खाना আমার বর্গবার ইয়াক পারে না নরে ভাই পরীক্ষিত হ্যাঁ বর্গবার পরীক্ষিত পারবো না কবা নৰো কিন্তু চাও মিক্স খানা কেনেকা বানায় इंडिया गेटर फ्रंट और मिक्स खाना भालो लगो भैया जी इंडिया गेट के फ्रंट में अपने मिक्स खाना लगे अच्छा आना चाहिए बढ़िया आएगा खा के देखता हूँ कैसा आएगा हो गया ओ भाई इतना जल्दी इसका 50 ओ माय गॉड और क्या क्या डालोगे थोड़ा पानी मिलेगा क्या मुंह धुलने के लिए पानी बोतल लेना पड़ेगा अच्छा पानी तो नेनली हो दे पानी तो थोलो कबाई কেনা কৈছি বনাও চাউৰা আমাৰ পৰীক্ষিত কাটছি মানে জলকীয়া হোৱা নাই ভালে লাগিছে গোন্ধও লাগিছে পাইছা না হ'ব পৰা নাই থৈ দিয়ে খোলা কৰি আৰু গৈ আছোঁ মানে প্ৰথমে দুই এটা প্ৰব্লেমো থাকে এই টকেনটো যদি হেৰাই যায় তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা ওলাবও নোৱাৰিব না সোমাব পাৰিব ওলাবও নোৱাৰিব সোমাব নোৱাৰিব প্লেটফৰ্ম নম্বৰ 1 তলত আছে আমি ইয়াৰে গৈ আছোঁ এনেকৈ গতিকে এই টকেনটো নেহেৰাব যদি কেতিয়াবা মেট্ৰ'ৰে ট্ৰেভেল কৰে দিল্লীৰ মেট্ৰ' ট্ৰেইনেৰে আমি দিল্লী হাটলৈকে গৈ আছোঁ দিল্লী হাট না
দিল্লী হাটলৈকে এইটো মনত ৰাখিব, এইটো কুপনটো যদি হেৰাই তেতিয়াহ'লে না ওলাব পাৰিব না সোমাব পাৰিব। এই কুপনটোৱে মেইন বস্তু। আৰু আপোনাৰ এই ষ্টেচনত যদি এই টকেনটো ইয়াতে এনেকৈ ভৰাই দিলে এইখন খোলা যাব। এনেকৈ আপুনি দিল্লী হাট আহি পালে। কথা ভাবি চাওক, 2-3টা ফ্ল'ৰ কিন্তু এইটো যে আমাৰ যে আমি যোনটো আমি য'ৰ পৰা খোজকাঢ়ি আছোঁ না, দেখি আছোঁ আপোনাক, আমি বৰ্তমান য'ত খোজকাঢ়ি আছোঁ আমাৰ মাথাৰ ওপৰেদি আপোনাৰ বাছ চলি আছে, ওপৰেৰে বাছ চলি আছে, কিন্তু মাটিৰ তলত আপোনাৰ মেট্ৰ' ষ্টেচন দিল্লীৰ মেট্ৰ' ষ্টেচন। আমি কি হ'ল এটা বস্তু দিল্লী হাটক লৈ কাটা গ'ল, এইবাৰ আৰু সৰোজনী মাৰ্কেটক লৈ যাব লাগিব ন, সৰোজনী মাৰ্কেটক লৈ যাব লাগিব, তাতে কিবা অলপ কাপোৰ চাপোৰ কিনি আৰু ৰিটাৰ্ণ হ'ম আমি এইবোৰ থাকা একেলগে। ৰাতি 3:26 হৈছে আৰু মই গৈ আছোঁ আপোনাৰ এয়াৰপৰ্ট, ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 3ত পৰিছোঁ। এনে সচৰাচৰ আপোনাৰ ডমেষ্টিক লাইনবিলাক আপোনাৰ টাৰ্মিনেল 1 টাৰ্মিনেল 2ত লাগে, মোৰ টাৰ্মিনেল 3ত পৰিছোঁ। মোৰ আকৌ এটা প্ৰব্লেম হৈছে কি, মোৰ নামটো অবিনাশ ডেকা এৰি, মানে মোৰ টিকেট কৰোঁতে ঠিকে আছে কিন্তু সিহঁতৰ কিবা ডিপাৰ্চাৰৰ প্ৰব্লেম নেকি, অবিনাশ ডেকা হৈ আছে। এতিয়া দিল্লীৰ ৰাস্তা চোন একদম সাৰ সুৰ নোহোৱা ৰাস্তা বৰ্তমান নাই, গৈ আছোঁ আৰু বিৰাট ঠাণ্ডা দিল্লীত বৰ্তমান গৈ আছোঁ। মোৰ আপোনাৰ বৰ্ডিং পাছ হৈ গ'ল, এতিয়া আমি গৈ আছোঁ, মই বৰ্তমান আছোঁ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লীত আছোঁ। আপোনাৰ এয়াৰ এছিয়া ফ্লাইট আছে, মোৰ 1573 7:15 ফ্লাইট আছে, 8:15 ফ্লাইট আছে। 155 টাকা কফি এক খুব মাৰোঁ কাৰণে তো ফাইনেলি ফ্লাইটৰ ভিতৰত সোমালোঁ দিয়ক। তো কি হ'ল মানে মোৰ আছিল 25F ছিট নাম্বাৰ, কিন্তু কপাল ভাল নেকি মোক লাষ্টত মানুহ কম আছিল চাগে ফ্লাইটখনৰ, 5F কৰি দিলাক। ভালেই হওক, 5F মানে 5E আছিল, কিন্তু মই 5F খনত বহিছোঁ, আমাৰ ছিটটো মই উইণ্ডো ছিটটো লৈ লৈছোঁ। চায়েন্সৰ কৰিশ্মা 2 মিনিট সোমোৱাৰ পিছতে আমি আহি একদম 2 মিনিটতে सेवा की भी खुशी है, आशा करते हैं ये अवसर आपको इस बार दे। एयर एशिया के साथ यात्रा करने के लिए धन्यवाद। Dear guests, it was a pleasure serving today. Would like to say thank you for choosing Air Asia. তো ফাইনেলি আমি পৰ্জাৰ বিমানবন্দৰত আপোনাৰ ছেফলি আহি পালোঁ দিয়ক। মোৰ প্লেনত উঠিলে একচুৱেলি এটা ভয় লাগে, যোৱাকালিও এটা নেপালত ইনচিডেণ্ট হৈছে, আপোনাৰ কিবা এটা ভয় লাগি থাকে কিজানি এক্সিডেণ্ট হয়, এনেকৈ দেখি থাকোঁ ন, হৰৰ মানে হলিউডৰ চিনেমাবিলাক চাই থাকোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাকেই অনুৰোধ জনালোঁ। নতুন চেনেল আপোনালোকে মৰম দিব, তাকে আশা কৰিছোঁ। তেতিয়াহ'লে আজিলৈকে ধন্যবাদ, টাটা, গুড বাই।